Hello everyone, কি খবৰ আপোনালোকৰ? হয়তো আপোনালোকে ভালে গলে আছে, মোৰো ভালে। আজি মই যাবলৈ লৈছো পেহী ঘৰলে। পেহীতৰ ভাইটিয়ে বিয়া পাতিলে, তাকে যাবলৈ লৈছো। এয়া ভন্টিহতে যাব, ভন্টিহতে ৰৈ আছে। এখন মাৰি দিয়া। আনফালে পাহি ৰেডি হৈ গল এজনী, আনফালে ময়ো এনেকৈ ৰেডি হৈ লৈছো। সাজন কাছনে হাজবেণ্ডৰ পৰা কিন্তু গালি খাইছো দেই, একদম মানে ইমান ওচৰলে বোলে গৈছা এনেকৈ সাজি লৈছা বোলে। আনফালে ইয়াতে অলপমান ৰৈছো, বৌ দুগৰাকী যাব, বৌ দুগৰাকীৰ কাৰণে ইয়াতে ৰখি দিয়া হৈছে। বৌ দুগৰাকী আহিলক, তাৰপিছত যোৱা হ'ব আৰু। আনফালে পাহিয়ে মানে ফুট দিছিলো, পাহিয়ে মানে মুচি পেলাই কেনেকুৱা কৰি দিলে নহয়, বেকা কৰি দিলে। সেইকাৰণে একেবাৰে তেল লগাই পিনে মুচিয়ে পেলালো যা বাপেকে। এইজনী এনেকৈ চাই আছে, দেখিছে? এতিয়া টোপনি যাব বাৰু, ইয়াত টোপনিও যাবলৈ সময় হৈ গ'ল। আনফালে আমিও এতিয়া বহি আছো, সেই আৰু। পাহিয়ে কিন্তু আহি পেলাই লগালগ এটা খেলনা বস্তু পালে দেই। আমি গোটেইবিলাকে আহি পেলাই এতিয়া বহি পানী চানী খালোঁ আৰু, চাহ তাহ খোৱা নাই। এয়া বৌহঁতি চবে বহি আছে, মোবাইলত ব্যস্ত। সিহঁত কেইজনী বহি পেলাই এয়া আমাৰ মাইনু এনেকৈ বহি আছে। তেনেকৈ আৰু অলপ পাছতে ওলাই যাম বাহিৰৰ পিনে। বহুত এই মানে পোহৰটো এইপিনৰ পৰা আহিছে যে, সেইকাৰণে ভাল লগা নাই বাৰু। বাহিৰত ইয়াত বাগানৰ পিনে ওলাই যাম, বাগানৰ পিনে ওলাই পিনে অলপ ফুৰিমগৈ বুলি ভাবিছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া ঠাই আছে, পেহীহঁতৰ ঘৰ আছে যিহেতু। সেই আৰু অলপ পাছত লগ পাই আছোঁ। এতিয়া আমাক খাবলৈ দিছে চাহ। চাহৰ লগত আছে মিক্সাৰ, বিস্কিট আৰু গাখীৰ চাহ দিছে। এই বিস্কিটখন কিন্তু খাবলৈ বৰ ভাল লাগিছে মোক। নতুনকৈ কিন্তু প্ৰথমবাৰ খাবলৈ পাইছোঁ, নতুনকৈ আহিছে বুলি কৈছে বাৰু। প্ৰথমবাৰ খাইছোঁ, ইমান ভাল লাগিছে খাবলৈ। মিঠাও নহয়, ইমান নিমখীয়াও ইমান নহয়, মানে মাজতে আৰু খাবলৈ বৰ ধুনীয়া। এতিয়া আমি চাহ তাহ খাই পেলাই গোটেইবিলাকে গৈছোঁ। এই অলপ আগত মানে বাগান কেইখন আছে যে, বাগান কেইখন বৰ ধুনীয়া মানে হেৰি উঠিছে, ফটো উঠিলে ভাল লাগে। যাওঁ আৰু তাতে ফটো কেইখনমান তোলোগে। পাহি এইজনী বৌয়ে লৈ আছে, আনফালে এইয়া, আনফালে আমাৰ টিকলু পোৱালিটো এই দুষ্ট পোৱালি। এতিয়া মানে বৌহঁতি আৰু ভণ্টিহঁতি পূৰা ফটো মৰাত মানে ব্যস্ত। এইফালেদি ভিউটো খুব ভালেই। এইপিনে অকল সেউজীয়া বাগান, অকল বাগানেই বাগান, এইফালেদিও বাগান। এইটো ৰাস্তা হয় নোকোৱাকৈ, এইফালে আকৌ বাগান। এইবিলাক মানে কলম চলম দি থৈ দিছে আৰু। ইয়াতে আহি পেলাই সিহঁতে ফটো চটো খিচি আছে। আমি আছিলোঁ সেইখিনিত, সেয়াৰ পৰা আহিলোঁ ইয়ালৈ। এয়া আৰু সিহঁতকেইজনী মানে ফটো চটো মাৰি হোৱাই নাই। সেইকেইজনী সেইপিনে, এইকেইজনী এইপিনে। মই আকৌ ভিডিঅ' চিডিঅ' বনাই আছোঁ। মোৰ আকৌ ইমান ফটো চটো মাৰি থাকিবলৈ মন নাযায়, মই ভিডিঅ'ই বনাই আছোঁ। আনফালে এইবিলাক চাই কিন্তু মোৰ বহুত ভাল লাগে, বাগানৰ এৰিয়াত এইবিলাক। সেইপিনে কিন্তু চাপৰিবিলাক আছে, নদীখন আছে সেইপিনেদি, যোনবিলাক বগা বগা টাইপৰ হৈ আছে সেইবিলাক নদীখন। আনফালে এয়া আমি এনেকৈ ৰাস্তা কাষত বহি আছোঁ। এইফালেদি চালে কিন্তু অলপ ধোঁৱা ধোঁৱা টাইপৰ দেখা পাব আপোনালোকে। বাগানবিলাকৰ কিন্তু এই দৃশ্যটো খুব ভাল লাগে আমাৰ এইবিলাক দেখি। এতিয়া আকৌ পেহীহঁতৰ ঘৰলৈ গৈ আছোঁ, যিহেতু ভাত খোৱা টাইম হৈ গ'ল। পেহীহঁতৰ ঘৰলৈ যাওঁ। এয়া বৌয়ে পাহিক লৈ পেলাই গৈ আছে। নোকোৱাকৈ এজনী পাহি মোৰ লগত থাকিলে মানে কি কৰে, না চেইনডাল টানিব, নহ'লে মানে এই ডিঙিৰ মণি এইবিলাক টানি থাকে নাই। সেইবাবে কি হ'ল সেইবাবে বৌক দি দিলোঁ, বৌয়ে লৈ থাকক। আনফালে সেই দুগৰাকীমান মানুহ গৈ আছে বাগানত, যিহেতু কলম দি আছে। কলমৰ ছিজনত এতিয়াতো খুৰি চুৰি পাবলৈ দিগদাৰ হৈ যায়, সিহঁতে মানে এইবিলাকে লৈ যায় আৰু বাগানৰ বস্তুবিলাক। এই হৈছে পেহীহঁতৰ ঘৰ। গাড়ীখন বাহিৰতে ৰখাই থৈ দিছোঁ, মানে ৰাস্তাতে ৰখাই থৈ দিছোঁ। এইপিনে ৰাস্তাটো এনেকুৱাকৈ আছে, মেইন ৰাস্তাই হয় এইটো। এইটোৱে হৈছে পেহী ঘৰটো। পেহীহঁতৰ এটা ঘৰ বনাই আছে বাৰু, পকা ঘৰ। পকা ঘৰটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আনফালে আমাক খাবলৈ দিছে ভাত, ভাতৰ লগত দালি আছে, মাংস আছে, চালাড আছে, চাটনি আছে, এইবিলাকে আৰু। এইজনী পেহী খাই বৈ হৈ গ'ল। পেহীয়ে এতিয়া তামোল পাণ কাটি পেলাই দিছে আমাক। আনফালে এইয়া আমাৰ নতুন কইনা দেই, নতুন কইনা মানে ভাত খাবলৈ লৈছিলে। মই জাষ্ট একপি উঠাই দিলোঁ আৰু। আমি আহি পেলাই পালোহি, পাই মেলি পাহিও এতিয়া শুবলৈ লৈছে। পাহি শুৱাই আছোঁ। আনফালে ভণ্টিহঁতেও ফ্ৰেছ চেছ হৈ লয়। আনফালে পাহি শুলে, এতিয়া পাহিক মই শুৱাই আছোঁ। আহি পোৱাৰ পাছত এতিয়া চাহ বনাই আছে অসীমে। চাহ একাপ খাই ল'ম, তাৰপিছত আৰু মুখ চুখ ধুম। মুখ চুখ ধোৱা নহ'লে আৰু আহি পেলাই পাহি শুব ল'লে, যিহেতু শোৱাৰ টাইম হৈছে। তাই দুপৰীয়া সময়ত শুই যায়। দুপৰীয়া মানে কি আৰু এনেকুৱা 4টা 5টা এনেকুৱা টাইমত শুই যায়। আমি এতিয়া 4টা বজাত আহি পালোহি। সেয়াই আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।